ৰুক্মিণীনগৰ প্ৰেক্ষাগৃহ আজি ইয়াতে ফুড কম্পিটিশ্যন এটা আছে। আজি মই আহিছোঁ এটা ফুড কম্পিটিশ্যন আছে তালৈ আৰু গুৱাহাটীত আহিছোঁ এতিয়া। BS ইভেণ্ট প্ৰডাকশ্যনে অৰ্গেনাইজ কৰা এটা ফুড কম্পিটিশ্যন আছে তালৈকে আহিছোঁ এতিয়া। আৰু ইয়াৰ দুবিধ আজি আছিলে কেটেগৰী, এবিধ কেক আৰু এবিধ চুইট ডিছ। মই চুইট ডিছত অংশগ্ৰহণ কৰিছোঁ। প্ৰথমতে কেক বনোৱাসকলৰ প্ৰেজেণ্টেশ্যন আছে আৰু সকলোৱে ইমান ধুনীয়াকৈ কেকবিলাক বনাই আনিছিলে। এই কেকটো অসমলৈ আদৰণি আৰু দেখিয়েই বহুত সঁচাকৈ ভাল লাগিছিলে। কেকৰ ভিতৰত চেচ এখনো দেখিবলৈ পালোঁ আৰু এতিয়া জাজসকলে এয়া চেক কৰি আছে কেকবিলাক। এই ইভেণ্টটোৰ কথা সুস্মিতা মেমে নোকোৱাহেঁতেন, গমো নেপালোহেঁতেন আৰু আহিবও নোৱাৰিলোহেঁতেন। তেওঁক মোৰ ফালৰ পৰা বহুত ধন্যবাদ যাচিলোঁ। কেক কম্পিটিশ্যনটো শেষ হোৱাৰ লগে লগে আমাৰ চুইট ডিছ প্ৰেজেণ্টেশ্যন আৰম্ভ হৈ গ'ল। সকলোৱে নিজৰ নিজৰ চুইট ডিছবিলাক এনেকৈ প্লেটিং কৰি সজাই আছে আৰু সকলোৱে বহুত ধুনীয়া ধুনীয়া চুইট ডিছ বনাই আনিছে। ময়ো থলুৱা ৰেচিপি এটা বনাই আনিছিলোঁ চুইট ডিছত বৰা চাউলৰ। পিছত বাৰু মই কেনেকৈ বনালোঁ সেইটো দেখুৱাম। আৰু কিছুমানে আনিছে আপেলৰ ক্ষীৰ আৰু বিভিন্ন ধৰণৰ সকলোৱে বেলেগ বেলেগ লৈ আনিছে। ৰঙালাও ক্ষীৰো আছিলে আৰু ইয়াতে মই 5th পজিশ্যন পাবলৈ সক্ষম হ'লোঁ। এয়া 5th পজিশ্যন পাবলৈ সক্ষম হৈছে কণ্টেষ্টেণ্ট নম্বৰ 111।